হাই গাইজ, মই আজি আপোনালোকক এটা কথা ক'ম যে জিঅ' মোবাইলত ইউটিউব চেনেল কেনেকৈ খোলে আৰু ইউটিউব চেনেল কেনেকৈ ইউটিউবত ভিডিঅ' কেনেকৈ আপলোড কৰে। তাৰ বাবে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিয়ক। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাওক, এইটো এটা জিঅ' ফোন। এই গুগল অ'পেন হ'ল। এতিয়া লিখিম ইয়াতে ইউটিউব। এই ইউটিউব লিখিলোঁ, লেখাৰ লগে লগে ইউটিউবটো অ'পেন কৰি দিয়ক। এই চাওক, এতিয়া আপুনি কিবা ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে অলৰেডি মোৰ এটা চেনেল বনোৱা আছে, সেইকাৰণে এতিয়া মোৰ চেনেলটো দেখাইছে। এতিয়া আপোনালোকে ইয়াতে দেখাব চাইন আপ নহ'লে বা লগ ইন। আপোনালোকে চাইন আপ কৰি দিয়ক, চাইন আপটো কৰিব জানে আৰু লগ ইনটোতো কৰিব জানে। তাৰপিছত এতিয়া ভিডিঅ' আপলোড কৰিব লাগিল। ভিডিঅ' আপলোড কৰিবৰ কাৰণে আপুনি ইয়াতে ক্লিক কৰিব লাগিব। এই চাওক, প্ৰচেছিং হৈ আছে। চৰি, এতিয়াহে প্ৰচেছিং হ'ল। এই আপলোড এতিয়া ইয়াতে তলত যাম আমি। তলত গ'লে নহ'ব, ইয়াতে ওপৰত আছে, ৰ'ব। এইটো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি কেমেৰা আহিব। যদি আপোনালোকৰ আগৰ যদি ভিডিঅ' আছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ডাউনলোডত ক্লিক কৰি দিব। এতিয়া কেমেৰা ধৰি লোৱা হ'ল। এনে আপোনালোকক মই দেখাই দিছোঁ। এইটো কেমেৰা কৰিলোঁ, কৰি কিনে এতিয়া আপোনালোকক ডানত মাৰিব লাগিব। ডানত মাৰাৰ লগে লগে অলপ সময় ল'ডিং কৰিব। চাওক, এতিয়া ভিডিঅ'টো 100% আপলোড হৈ গ'ল আৰু প্ৰচেছিং হৈ গ'ল। এতিয়া আপোনালোকে এইটো চেক কৰিবৰ কাৰণে আপোনালোকে কিছুমানে হয়তো জানে, তথাপি মোক গালি নিদিব। এইটো ভিডিঅ' আপোনালোকৰ কাৰণে বনালোঁ মই। এই চাব, ক'ত বা গুচি গ'ল। আপোনালোকে ইয়াৰ কাৰণে মাই ভিডিঅ'ছত ক্লিক কৰিব লাগিব, তাতে আপোনালোকে দেখা পাব। তো গাইছ